কবিতাৰ শিৰোনাম উৰুকা। ৰচনাকাল 9 জানুৱাৰী 2020 বৰ্ষ। জাৰৰ জুহালৰ কাষত পেহী খুৰীহঁতৰ ঢেঁকীৰ চাবে চাবে তৰালিৰ খবৰৰ ৰগৰ জমে আৰু মনবোৰে আলু পুৰি চুঙাৰ চেপত বৰা চাউলৰ টুকুৰা মেলে। যেন বজাৰৰ দলদুপ হেন্দুল টোপৰ ঢেঁকাকুন্দাত বিহুখন পকাবৰ জুতি লগাই। তৰাৰচীৰ মেৰপাকত বান্ধ খাই গৰুজ্যোতি। মেজিৰ ৰঙা একুৰা জুইৰ উত্তাপেও সহিব নোৱাৰা মাঘ। মোৰ মাঘ, মোৰ আয়ৈ দেহি ভোগালী। তৰা নৰা চিগা গধূলি, জীয়া যৌৱন হৈ পৰি ৰদালি। ভোকৰ এগৰাহ ভাত, নহলে মৰমৰ এষাৰি অমিয়া মাত। বান্ধৈ হাঁহে মাহে এসাঁজ, লগে ভাগে দিয়াহি মা। মোৰ অনন্ত পিয়াহৰ বাটত কোনেনো শীতৰ বৰফ সিঁচিলে? মোৰ অনাকাংক্ষিত দুচকুত কোনে বাৰু সানিলে সপোনৰ ৰং? মোৰ হৃদয় কৰণীত কোনেনো এথোপা ফুলেৰে ৰাঙলী কৰিলে? মোৰ সপোন মোৰ দিঠক কোনে একাকাৰ কৰিলে? মাঘৰ মঘিয়া মেজিৰ বপুৰাই জালিকটা জলঙাৰে আকাশৰ ফালে চাই ভাবে, থেতুৱৈ লগা জাৰৰ কপনিবোৰ মেজিৰ জুয়ে যদি পুৰিলেহেঁতেন, কুঁৱলী ফালি যদি চিৰাচিৰ কৰিলেহেঁতেন, তেন্তে বকুল তলত সুগন্ধি বিয়পি নপৰিলহেঁতেন। মোৰ পিয়াসী উঠত জুৰি নললোহেঁতেন শীতৰ মাদকতা। এতিয়া হৃদয়ৰ বাটচৰাত মাঘৰ সঘন উত্তাপৰ গভীৰতা। সৰ্বত্ৰতে বিৰাজমান স্বপ্নৰ বাগিচা চুই অহা মোৰ শব্দৰ তামিখৰা। একান্ত মই অনন্তকাললৈ জিৰাম তাতে। উৰুকাৰ মেজিৰ জুইকুৰা এইবাৰ বৰ তপ তপকৈ জ্বলিছে।